নমস্কাৰ সকলো মাজুলীবাসী ৰাইজক আমি এটি আহ্বান জনাওঁ যে চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি কুচক্ৰান্ত ৰচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ব্যৱস্থা লৈছে তাৰ বিৰুদ্ধে আমি কাইলৈ গড়মূৰ মিনি ষ্টেডিয়ামত এখনি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। তাৰ বাবে সকলোকে আমি মাজুলীৰ ছাত্ৰ সমাজৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছোঁ আৰু এই জাতি বিৰোধী বিধেয়কখন যাতে বাতিল হয় তাৰ বাবে সকলোৱে যাতে নিজে প্ৰতিটো হাতে হাত ধৰি আগবাঢ়ি পেলাই সেই প্ৰতিবাদী কণ্ঠেৰে সেই বিধেয়কখিনি বাতিল কৰিব লাগিব। আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে গাদী দখলৰ স্বাৰ্থত ৰাজনৈতিকভাৱে চক্ৰান্ত কৰি যি আজি জাতিৰ নায়কে এসময়ৰ এতিয়া যি খলনায়ক হ'বলৈ গৈ আছে তেওঁলোকে জাতি মাতি ভেটি স্বাৰ্থৰ কথা কৈ বৰ্তমান অসমীয়া ৰাইজৰ অসমীয়াৰ স্বাভিমানত ক্ষতি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিহেতু তেওঁলোকে গৃহীত কৰিব বিচাৰিছে, গতিকে সময় থাকোঁতে আমাৰ নিজৰ পৰিচয় আমি অসমীয়া বুলি স্বাভিমানেৰে থিয় দি থাকিব পৰাকৈ আমি যাতে জীয়াই থাকিব পাৰোঁ তাৰ বাবে আমি মাজুলীৰ ছাত্ৰ সমাজে একত্ৰিতভাৱে মুক্ত কণ্ঠেৰে আমি ওলাই আহিছোঁ। আপোনালোকক আমাৰ লগত সাধাৰণ জনগণ ওলাই আহক, আমি সকলোৱে যাতে আমাৰ নিজৰ জাতিটোৰ বাবে মাত মাতিব পাৰোঁ আৰু সাহসেৰে আপোনালোক ওলাই আহক অনুৰোধ জনাইছোঁ আৰু আপোনালোকক আহ্বান জনাইছোঁ। এতিয়া ৰৈ থকাৰ সময় নাই, আমি সকলোৱে আমাৰ পৰিচয়ৰ বাবে এতিয়া যুঁজাৰ সময়। জয় অসম, জয় অসম।